নমস্কাৰ, ইনফো উইথ ধ্ৰুৱ চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই ধ্ৰুৱজ্যোতি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাবলৈ গৈ আছোঁ চৰকাৰী লেট্ৰিনৰ যি নতুন লিষ্ট ওলাইছে। এই লিষ্টত আপোনাৰ নাম আপুনি কেনেদৰে চাব পাৰিব আৰু আপুনি আপোনাৰ নিজৰ মোবাইলতে অতি সহজতে এই লিষ্টখন চাব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব। লগতে যদি আপোনালোকে পোনপ্ৰথমবাৰৰ কাৰণে আমাৰ এই চেনেলটি চাই আছে তেতিয়াহ'লে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আপুনি এই লিষ্টখন চাবলৈ হ'লে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰলৈ যাব লাগিব আৰু তাত গৈ আপুনি গুগলত গৈ চাৰ্চ কৰিব লাগিব। গুগলত চাৰ্চ বাৰ আছে, এই চাৰ্চ বাৰত গৈ আপুনি চাৰ্চ কৰক। ইয়াত লিখিব লাগিব আপুনি স্বচ্ছ ভাৰত SWACHH স্বচ্ছ ভাৰত BHARAT স্বচ্ছ ভাৰত মিছন MISSION.gov.in আপুনি এনেকৈ লিখি চাৰ্চ কৰি দিব। চাৰ্চ কৰি পিছত এটা পেজ খোল খাব আপোনাৰ সন্মুখত। দেখিছেনে? স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ডিপাৰ্টমেণ্ট অফ ড্ৰিংকিং ৱাটাৰ এনেকৈ এটা অপশ্যন দেখিব। ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত পেজ খোল খাব। এতিয়া আপুনি কি কৰিব লাগিব, এই পেজটো আপুনি ডেস্কটপ ছাইডলৈ পৰিৱৰ্তন কৰিব লাগিব। তাৰ কাৰণে আপুনি ইয়াৰ মোবাইলৰ যি সোঁফালে আছে ওপৰতে দেখিছেনে থ্ৰী ডট, তিনিটা আপোনাৰ ডট থাকিব। থ্ৰী ডটত আপুনি ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পিছত এনেদৰে এটা পেজ খোল খাব। ইয়াত আপুনি তলত দেখিছেনে ডেস্কটপ ছাইট বুলি এটা অপশ্যন আছে। এই ডেস্কটপ ছাইটটো আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনাৰ পেজটো ডেস্কটপ মোডলৈ কনভাৰ্ট হৈ যাব, পৰিৱৰ্তন হৈ যাব। এতিয়া আপুনি কি কৰিব, ইয়াত কেইবাটাও আপোনাৰ অপশ্যন থাকিব। একেবাৰে তলত গৈ থাকক। ইম্পৰ্টেণ্ট লিংকছ বুলি আছে, ইম্পৰ্টেণ্ট লিংকছ। ইয়াত আপুনি প্ৰথমতে আছে ন' ইয়ৰ স্বচ্ছ ভাৰত ডাটা MS, এনেকৈ 2 নম্বৰ এপ্লিকেশ্যন ফৰ্ম ফৰ IHSL ডেছবৰ্ড, আৰু 3 নম্বৰত আছে ডেছবৰ্ড। আপুনি যিটো ডেছবৰ্ড বুলি যিটো অপশ্যন আছে তাৰ ওপৰত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত আৰু এটা অন্য ধৰণৰ পেজ খোল খাব। এই পেজটো খোল খাইছে, দেখিছেনে? এইখন আমাৰ ইণ্ডিয়াৰ মেপ হয়। এতিয়া আপুনি ইয়াৰ পেজটোৰ বাওঁফালে চাওকচোন, কেইবাটা অপশ্যন আছে বাওঁফালে। ওপৰত হোম বুলি আছে ওপৰত, তাৰপিছত GOBA পৰ্টেল এনেকৈ আছে, গোবৰ্ধন পৰ্টেল। তাৰপিছত ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্ট, কেপাচিটি বিল্ডিং ডেছবৰ্ড, এনেকৈ কেইবাটা অপশ্যন আছে। ইয়াত আপুনি ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্টত আপুনি ক্লিক কৰিব লাগিব। ওপৰত আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত পেজ এটা আহিছে। ইয়াত ওপৰত দেখিলে চিলেক্ট ষ্টেট, আপুনি ইয়াত ক্লিক কৰক। আপোনাৰ নিজৰ ৰাজ্যখন এছাম, এইটো আপুনি চিলেক্ট কৰিব লাগিব। বা চিলেক্ট ডিষ্ট্ৰিক্ট, আপোনাৰ নিজৰ জিলাখন আপুনি ইয়াত বাছনি কৰিব। আপোনাৰ যি জিলা হয় ইয়াৰ পিছতে ব্লক আহিব। আপোনাৰ যদি ডেভেলপমেণ্ট ব্লক হয় এই ব্লকটো আপুনি ইয়াত চিলেক্ট কৰিব লাগিব। তাৰপিছতে গাঁও পঞ্চায়ত, আপোনাৰ যি গাঁও পঞ্চায়ত আপুনি চিলেক্ট কৰিব। ভিলেজ, আপোনাৰ গাঁওখনৰ নাম ইয়াত আহিবই। গতিকে আপুনি ইয়াত আপোনাৰ গাঁওখনৰ নাম চাই আপুনি ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত দেখিছেনে এটা পেজ খোল খাইছে। এতিয়া আপুনি এই পেজটোৰ তললৈ আহকচোন। ইয়াত IHSL ফেজ 1 আৰু IHSL ফেজ 2 বুলি আছে। এতিয়া আপুনি ফেজটোত কিমান আছে, আমি 2 নম্বৰ ফেজত তলত দেখিছেনে 33, ইয়াত আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত দেখিছেনে এটা পেজ খোল খাইছে, দেখিছেনে? ইয়াত দেখিছে বেনিফিচিয়াৰী ডিটেইল অফ SBMG ফেজ 2, মানে হিতাধিকাৰী লিষ্ট হয় এখন SBM স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ ফেজ 2, মানে 2 নম্বৰ কোটাৰ লিষ্ট এখন। ইয়াত প্ৰথমতে চিৰিয়েল নম্বৰ আছে, তাৰপিছত হেবিটেশ্যন নেম, ফেমিলি হেড নেম, ফাদাৰ হাজবেণ্ড নেম, জেণ্ডাৰ, কেটেগৰী, চাব কেটেগৰী, ইয়াত আটাইখিনি উল্লেখ আছে। গতিকে আপুনি আপোনাৰ নামটো এনেদৰে এই লিষ্টখনত চাব পাৰিব। তললৈ স্ক্ৰল ডাউন কৰি যদি আপুনি ওপৰতে নাপায় তেনেহ'লে আপুনি তললৈ আহক। এনেদৰে বহু মানুহৰ নাম আছে এনেদৰে লিষ্টখনত। গতিকে আপুনি আপোনাৰ নামটো এই চৰকাৰী লেট্ৰিনৰ তালিকাত আছেনে নাই এনেদৰে চাব পাৰিব। ভিডিঅ'টি শেষ হোৱাৰ কাৰণে সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ।